Hello guys, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে খবৰ ভাল হ'ব, মোৰো খবৰ ভাল গাইছ। বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই আপোনালোকলৈ। আজি বহুত দিনৰ পিছত সৰুকৈ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। মই আছোঁ বৰ্তমান কেৰালাত আৰু কি কাম কৰি আছোঁ গোটেইখিনি দেখুৱাম এই ভিডিঅ'টোত আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে, বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। তো গাইছ, এতিয়া হৈ গ'ল ৰাতিপুৱা 9টা বজাৰ সময় আৰু এতিয়া আমি আমাৰ ডিউটিলৈ ওলাই আহিলোঁ। ডিউটি মানে কি একচুৱেলি আমি এখন দোকান দি আছোঁ, চব্জিৰ দোকান, আৰু ক'ত দি আছোঁ? কেৰালাত। আপোনালোকে গোটেইখিনি চাব ভিডিঅ'টো, তামাম ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। আৰু আমাৰ দোকানতনো কি কি চব্জি আছে প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ, আৰু ক'ত আমি দোকানখন দিওঁ সেইটোও দেখুৱাই আছোঁ। এইটো হৈ গ'ল আমাৰ গুদাম, আৰু এয়া হৈ গ'ল মোৰ জেঠেৰী, আমাৰ যদু। আমাৰ দুজনৰ ঘৰ একেলগে, আমি দুইজনে মিলি কৰি আছোঁ কামটো। আপোনালোকক পহিলা বস্তুখিনি দেখুৱাই দিওঁ কি কি আছে আমাৰ লগত। তো গাইছ, এতিয়া আমি আৰম্ভ কৰিছোঁ। এয়া হৈ গ'ল আমলখি। আমলখিটোক যদি মালায়ালামত কি বুলি কয়? নেল্লিকা বুলি কয়। আৰু এয়া হৈ গ'ল ভেন্দি। ভেন্দিটো কি বুলি কয়? ভেন্দাকিয়া। আৰু বেঙেনাটোক কাটিৰিকিয়া গাইছ। বেঙেনাটোৰ নাম হ'ল কেৰেলা ভাষাত কাটিৰিকিয়া। আৰু এইটো পাৱৈকিয়া। এইটোক আমাৰ অসমীয়াত কি বুলি? তো গাইছ, এয়া হৈ গ'ল পাৱৈকিয়া আৰু বিটৰুট। তাৰপিছতে ছজনা। বৰ্তমান আমাৰ পিনেতো ছজনাৰ অফ চিজন চলি আছে, হয়। আমাৰ পিনে ছজনা পাবলৈ নাই, কিন্তু চাওক ইয়াত দেখিছোঁ কেনেকৈ ছজনা বৰ্তমান চলি আছে। মানে 12 মাহে ছজনা ইয়াত পোৱা যায়। আমাৰ ইয়াত মালায়ালামৰ নামটো কি? এইটো মৰিঙিয়া। তাৰপিছতে এইখিনি বস্তু অলপমান বেয়া হৈ গ'ল, এইখিনি নিনিওঁ আমি, এইখিনিও নিনিওঁ। তাৰপিছতে এইখিনি হৈ গ'ল আমাৰ পিঁয়াজ। পিঁয়াজ মানে এইটো সৰু চাইজৰ পিঁয়াজ আৰু এইটো মালায়ালামত হৈছে কচুৰলি। তামাম নাম গাইছ, আপোনালোকে চাই যাব ভিডিঅ'বোৰ মোৰ। এনেকৈ মই বহুত নাম আছে বস্তুবিলাকৰ, আপোনালোকক দেখুৱাই থাকিম। আৰু ফটাফট এতিয়া আমি বস্তুবিলাক লোড কৰি লওঁ সেইখন গাড়ীত। গাইছ, এইখন গাড়ী মই চলাওঁ। এখন গাড়ীত লোড কৰি লৈ তাক মই তাৰ দোকানত দি আহিমগৈ। আজি মোৰ অফ ডিউটি, মানে মই আজি গাড়ীখনৰ অইল চেঞ্জ কৰিবলৈ লৈ যাম। গতিকে আজি মই ডিউটি নকৰোঁ, তাক বস্তুকেইটা খালি তাৰ দোকানত দি আহিব লাগিব। এতিয়া প্ৰথমতে ধুনীয়াকৈ লোড কৰি লওঁ গাড়ীত, আৰু দেখুৱাই আছোঁ তাৰ দোকানখন কিনো ক'ত দোকান দিয়ে গোটেইখিনি একদম তামাম হ'ব ভিডিঅ'টো, চাই থাকিব শেষলৈকে। তো গাইছ, লোড কৰা হৈ গ'ল। এতিয়া মই গাড়ীলৈ ওলাইছোঁ। যদু গুচি গ'ল আপোনাৰ বাইক লৈ, কাৰণ সি সন্ধিয়া আকৌ উভতি আহিব লাগিব। মইতো নাথাকিম তাৰ লগত আজি। মই গাড়ীখন লৈ যাম, গাড়ীখন অইল চেঞ্জ কৰিবলৈ। গতিকে সি আজি বাইক লৈ গৈছে, সন্ধিয়া সি বাইক লৈ উভতি আহিব। আৰু মই তাক যি প্ৰথমতে বস্তুখিনি দি আহোঁগৈ, দি আহি মই গাড়ীখন অইল চেঞ্জ কৰিবলৈ। তো গাইছ, আপোনালোকে লাষ্ট ভিডিঅ'ত দেখিছিলে মই ঘৰত আছিলোঁ, ঘৰত ঘাঁহ কাটিব গৈছিলোঁ, মোৰ আঙুলি কাটিছিলে। আঙুলি কাটা দেখিছে গাইছ, অৱস্থা নাই আঙুলিটো বৰ্তমানো। হ'লেও মানে ভাল হৈছে আৰু যি নহওক। যিহেতু কেৰেলালৈ গুচি আহিলোঁ, অহা ধৰি লওক মোৰ আজি 10 দিন মানেই হ'ল। মই ভিডিঅ' দিয়াই নাই, তেনেকৈ মানে ভিডিঅ' আপলোড কৰা নাই। এতিয়া যি নহওক, মই আগৰ কামটোত থকা নাই, নতুন কাম এটাত সোমাইছোঁ। মানে তো মানে ইয়াত আহি মানে ভাল নালাগে আৰু, মালিকে আকৌ বা কি ভাবে মই ফটককৈ ভিডিঅ' বনাই থাকিলে। তাৰপিছতে যি নহওক, এতিয়াতো আৰু ফ্ৰী হৈ গ'লোঁ। এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকলৈ, আপোনালোকে চাই থাকিব। আৰু এতিয়া সোনকালে যাওঁ দোকানলৈ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। তো গাইছ, মই আহি পাই গ'লোঁ সেই দোকান। এতিয়া ফটাফট বস্তুখিনি ধুনীয়াকৈ নমাই দিওঁ তাক। আৰু তাৰ দোকানত আৰু কি কি বস্তু আছে গোটেইখিনি আপোনালোকে দেখিব এতিয়া। আৰু তাৰ দোকানখন চাওক গাড়ী, এইখন হৈ গ'ল তাৰ এখন মানে এক্সিডেণ্টেল গাড়ী, আৰু এখন গাড়ী নচলে ইয়াতে থৈ দিয়ে, এখন গাড়ীতে সি বস্তুখিনি ধুনীয়াকৈ বিক্ৰী কৰে। দেখুৱাই আছোঁ ৰ'ব, ধুনীয়াকৈ টিপালখন দাঙি পেলাই। তো গাইছ চাওক, দোকান ৰেডি কৰি আছে, আৰু এইটো ছাতি ইয়াত লগাই ল'ব বিন্দাছকৈ। আৰু তাৰ দোকানৰ বস্তু দেখিছে কি কি আছে। আৰু এই গাড়ীখন হৈ গ'ল গাইছ মানে এক্সিডেণ্টেল গাড়ী, এখন গাড়ী নচলায়, ভাঙা চিঙা গাড়ী ইয়াতে পৰি থাকে। সেইকাৰণে ইয়াতে ধুনীয়াকৈ বিন্দাছ ৰাস্তা ছাইডতে, হাইৱে হয় এইটো, হাইৱে ছাইডতে আৰু এনেকৈ বিক্ৰী কৰি থাকে। ইয়াত মানে আপোনাৰ কোনো লাইচেঞ্চ নালাগে, তেনেকুৱা কোনো মানে প্ৰব্লেম নাই আৰু। এনেই আপুনি নৰ্মেলি এখন দোকান খুলিব গ'লে ইয়াত মানে বহুত কিবা কিবি লাগে, লাইচেঞ্চ লাগে, তাৰপিছতে পঞ্চায়তৰ কিবা কাগজ লাগে। আমাৰ এইখন দোকানত একো নালাগে। নমাই দিয়ক, তলত নমাই দিয়ক, বেছি ওখ হৈ গ'ল ছাতিটো। আৰু মই চব্জিখিনি তাক দি দিওঁ, দি লৈ পেলাই মই যাম গাড়ীখনৰ অইল চেঞ্জ কৰিবলৈ। চাই থাকিব আপোনালোকে গোটেইখিনি। তো গাইছ, মই দোকান ৰেডি কৰি দিলোঁ বিন্দাছ তাক। সেই দোকানত বহি আছে। এতিয়া মই আহি গ'লোঁ গাড়ী লৈ, তাক অকলে বিন্দাছ ঘূৰি আছোঁ কেৰেলাত। কেৰেলাখন গাইছ আমাৰ কাৰণে মানে অসমৰ নিচিনাই হৈ গ'ল আৰু, আমাৰ কাৰণে পূৰা লোকেল জেগা আৰু। আছোঁ মই গাইছ ত্ৰিবান্দ্ৰম ডিষ্ট্ৰিক্টত, আৰু শিখৰ চুবাই আছোঁ গাইছ। কেৰেলাত শিখৰ পাবলৈ নাই। কিছুমান মানে আমাৰ সেইপিনৰ মানুহে ইয়াত বিক্ৰী কৰে, যেনেকৈ পাণ বিক্ৰী কৰে, শিখৰ বিক্ৰী কৰে। 10 টকীয়া শিখৰতে 20 টকা লয়। কেতিয়াবা কিনি খাওঁ, আৰু সদায় নাখাওঁ দিয়ক। গৈ আছোঁ আৰু গৈ থাকোঁ। এতিয়া প্ৰথমতে গাড়ীখন ছাৰ্ভিচটো কৰোঁগৈ।
আহি গ'লোঁ চাওক গেৰেজত গাড়ী লগাই দিলোঁ পিনে ছাৰ্ভিচ কৰিবৰ কাৰণে তেখেতলোকে এতিয়া কাম আৰম্ভ কৰিব আৰু এতিয়া হৈ গ'ল গেৰেজটো ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ ৰুমলৈ ইয়াতে ফটাফট কামকেইটা কৰি লওঁ দেখুৱাই আছোঁ আপোনালোক কি কাম কৰোঁ গাড়ীখনৰ তেখেত হৈ গ'ল মেকানিক আৰম্ভ হৈ গ'ল আমাৰ গাড়ীৰ ছাৰ্ভিচিং গাইজ গাড়ী আমাৰ মোটামুটি ৰেডি হৈ গ'ল আৰু বেছি টাইম নালাগে আৰু এই দাদাজনে ভাল কৰি আছে আৰু এজন দুজনে মিলাই কুইক ছাৰ্ভিচ টাইম নাই একদম ফটাফট ভাল কৰি দিব আপোনাক কোনো ভেজাল নাই ইয়াত বেলেগৰ নিচিনা অকণমান টাইম ৰ এখন কৰিলোঁ তেনেকুৱা নাই বাকীবিলাক গাড়ী দেখিছে কেনেকৈ লাইন লাগি আছে হ'লেও আমাৰখন একে লগালগ কৰি দিছে মই দেখুৱাইছোঁ গাড়ীখনৰ তলত সোমাই আপোনালোকক চাওক এইটো হ'ল গাড়ীখনৰ তলৰ ভাগটো ইঞ্জিনটো কিমান পুৰণা হৈ গ'ল গাড়ীখন এতিয়া আপোনাৰ 1,20,000 কিলোমিটাৰ অলৰেডি চলি গ'ল হ'লেও খুব ধুনীয়া হৈ আছে গাড়ীখন কোনো ভেজাল নাই এই তামাম আৰু এখন চাওক গাড়ী এখন বাছ ঠিক আছে চাওক কেৰেলা নম্বৰ দেখিছে KL লিখা আছে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই ক'ব আপোনালোকে কমেণ্ট কৰিব আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে সেইটো ক'ব আপোনালোকে মইতো আছোঁ কেৰেলা ত্ৰিবান্দ্ৰম ডিষ্ট্ৰিক্ট ঘৰ হৈছে হোজাই জিলা লংকাকাশী গাড়ী হৈ গ'ল আমাৰ একদম বিন্দাছ ৰেডি হৈ গ'ল গাড়ী চাওক মেকানিকজনে অকণমান চেক কৰিছে গাড়ীখনৰ গ্লাছডাল অকণমান কমপ্লেইন হৈ আছে সেইডাল আমি নেক্সট টাইম ভাল কৰিম বাৰু বৰ্তমান চলিব পৰা অৱস্থাত আছে আৰু গ্লাছ হৈ গ'ল আমাৰ গাড়ী ৰেডি এতিয়া যাই আছোঁ ৰুমলৈ আপোনালোক আমাৰ ৰুমটো দেখুৱাই আছোঁ আজি তো গাড়ী চব ৰেডি হৈ গ'ল 1200 টকা ভৰিলোঁ গাড়ী ৰেডি এতিয়া মই যাবলৈ লৈছোঁ ৰুমলৈ দেখুৱাই আছোঁ আপোনালোক আজি আমাৰ ৰুমটো চাৰি ভিডিঅ'টো শেষলৈকে তো গাইছ আহি পাই গ'লোঁ মই এতিয়া গাড়ীখন ধুনীয়াকৈ ইয়াতে ৰাখি দিলোঁ গাড়ীখন মানে মালিকৰ ঘৰত নথওঁগৈ আৰু গাড়ীখন মোৰ লগতে থাকে এনি টাইম য'ত আমাৰ ৰুম তাতে এনেকৈ থৈ দিওঁ গাড়ীখন মই অকণমান আগত আছে ৰুমটো এতিয়া যাওঁ ৰুমলৈ যাওঁ ভাত পানীটো নিজে বনাই খাব লাগিব জানেই বিদেশীয়া জীৱন এনেকুৱাই আমাৰ সোনকালে যাই গা পা ধুই ভাত চাত বনাওঁগৈ ইমানেই আছিল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকৰ সৈতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব খালি আপোনালোকে